হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া সকামৰে মিনি ব্লগ হয়। আগৰ মিনি ব্লগটো যিহেতু সোণাৰীলৈ গৈ আছিলোঁ, এয়া সকামৰ দিনা ৰাতিপুৱা গায়ন বায়নৰ ককাসকলক আদৰাৰ দৃশ্য। এয়া দদৌৰ স্মৃতিত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হৈছিলে। সকামৰ দিনা যিহেতু দুপৰীয়া ভিৰ হৈছিল, কাজিন চিষ্টাৰ বুটু আৰু মই এয়া ছাইডৰ কোণত বহি আছিলোঁ। এয়া কেটাৰিঙৰ পাৰ্টি হয়। এয়া বাজনীয়ে হাঁহি দিছে। খোৱাৰ যিবিলাক আইটেম আছিলে আৰু ইয়াত লালমোহনো আছিল লগত। লালমোহন বনোৱাৰ দৃশ্য আৰু এই আইটেমবিলাকৰ এটি লং ব্লগ সোনকালে আহি আছে, আপোনালোকে চাবলৈ নাপাহৰিব। খোৱাৰ ঠাইত যিহেতু মানুহৰ ভিৰ হৈছিল, সেইবিলাকৰ দৃশ্য ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অন্য এটি মিনি ব্লগ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।